সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি হ'ল দেওবাৰ, আজি এফালে যোৱা কথা আছিলে। ৰাতিপুৱাই ভাবিছিলোঁ যাম বুলি, কিন্তু দেখিছেনে এইফালে বৰষুণ দি এইফালে দিছে ফিল্ড পানী কৰি দিছে, আৰু এইফালে চোতালতো পানী। ইমান বৰষুণ দি আছে, মানে এই বৰষুণবোৰ দেখি দেখি আমনি লগা হৈ গৈছে আৰু জানো যাব পাৰোঁ নে নোৱাৰোঁ সেয়া নাজানো। যদি পাছবেলালৈ ৰ'দটো দিয়ে তেতিয়া যাম বুলি ভাবিছোঁ, আৰু গ'লে আপোনালোকক নিশ্চয় দেখাম। আৰু বৰ ধুনীয়া ঠাই এডোখৰলৈ যোৱা কথা আছে। আৰু এইফালে ৰাতিপুৱাই মায়ে গা পা ধুই আহি ৰুটি বনাই আছে, আৰু ৰুটি বনোৱা দেখি আমাৰ ফালে ছোৱালীও বনাব লাগে, দেখিছেনে, তাইকো বেলিব লাগে হেনো। আৰু এইফালে মায়ে মানে ডাঙৰ লাডুবোৰ দিবলৈ বেয়া পাইছে, মানে নষ্ট কৰি দিব পাৰে নহয়, সেয়েহে সৰু এটা দিছে। তাই মানে সৰুটো দিলত ভাল পোৱা নাই, মানে বেলিব পৰা নাই ভালকৈ। ডাঙৰ এটা দিলে মানে বেছি ধুনীয়াকৈ বেলিব পাৰে। আৰু এইফালে আমি ৰুটি খাই মই আজৰি হ'লোঁ। তাৰপৰা মায়ে আৰু ভণ্টি বজাৰলৈ গৈছিলে, বজাৰৰ পৰা চিঙৰা আনিলে খাবৰ কাৰণে, আৰু এইফালে পাচলি কিবাকিবি আনিলে। আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে পাচলি দেখিছেনে, এইফালে কলডিল, ৰঙালাও, তিতাকেৰেলা, তিয়ঁহ, আলু, পিঁয়াজ, দালি, জাতিলাও, ধনিয়া, কেপচিকাম আৰু এইবোৰ। আৰু লগতে গাহৰি মাংস অলপ আনিছিলে, ভণ্টি আৰু মই খাম, মায়ে নাখায়। আৰু ৰাতি ভাগলৈ বুলি লোকেল কুকুৰা মাংস অলপ আনি থোৱা আছে, ৰাতিলৈ খাম। আৰু অকণমান ৰাতিপুৱালৈ বুলি খাম। এইফালে বৰষুণ যাক এৰাৰ পিছত ভণ্টি মই ওলালোঁ, স্কুটিতে ওলালোঁ, আৰু কেনেকুৱা বতাহ মাৰিছে দেখিছেনে। বতৰটো ঠাণ্ডা যে, পূৰা ফেৰ বতাহ। এইফালে গৈ আছোঁ, আৰু এইফালে নাহৰকটীয়া আহি পাইছোঁহি। আৰু এই ধুনীয়া ঠাইডোখৰতে বোলো অলপ ৰৈ পিনে ফটো অলপ মাৰি লওঁ, আৰু সেয়েহে ফটোকেইখনমানো মাৰি ল'লোঁ। ভালকৈ মাৰিব নোৱাৰিলোঁ, যিহেতু গাড়ীবোৰ অহা যোৱা কৰি আছে, সেয়ে চাই চিতি অলপ মাৰিলোঁ। আৰু এইফালে দেখিছেনে ৰাস্তাবোৰ ইমান ধুনীয়া কৰিলে, আৰু এইফালে ওচৰতে প্লে'গ্ৰাউণ্ডটো বনাই আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু মানুহ এজনক লগ পালোঁ, কাক লগ পালোঁ সেয়া আপোনালোকক দেখাই আছোঁ। সেয়া দেখিছেনে, চিনি পাইছেনে, সময় গগৈ। আৰু আহি থাকোঁতে দেখিলোঁ বজাৰ কৰিবলৈ আহিছিলে তেওঁ। এইফালে ঠাইডোখৰ আহি পালোঁহি, আহি পাই দেখিছেনে ইমান ধুনীয়াকৈ ৰ'দটো দিছে, ভাল লাগিছে মানে মনটো যে ভালকৈ চাবলৈ পাম। আৰু এইফালে আহি পালোঁহি আপেল পাৰ্ক। আপোনালোকৰ ভিতৰ চোৱা দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাব। এইফালে দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ, মানে সোমাই আহি দেখি ইমান ভাল লাগিছে মনটো, ইমান সুন্দৰ পৰিৱেশ এটা দেখিছেনে। মাজতে দলংখন দেখিছেনে, ইমান ধুনীয়াকৈ বনাই দিছে, আৰু ইয়াতে ছিজন ফ্লাৱাৰ হৈ আছে, কিছুমান টাবত ফুলি আছে, ভাল লাগিছে। আৰু এইফালে এখন হ'ল ৰেষ্টুৰেণ্ট, ইয়াত বহি মন পচন্দৰ যিকোনো খাদ্য খাব পাৰে। আৰু তাৰে পৰিৱেশটো অকণমান দেখাই দিলোঁ। আৰু বিশেষকৈ এই দলংখনত সৰু ল'ৰা ছোৱালীবোৰ আনিবলৈহে ভয় লাগে, মানে যিহেতু অলপ ফাক হৈ আছে, সেয়া নহয় জানো। আৰু এইফালে ইমান ধুনীয়াকৈ পাতবোৰ লগাই দিছে দেখিছেনে। আৰু আমি ইয়াৰ ঠাইডোখৰ অলপ চালোঁহে, পিছে একো খোৱা নহ'ল, যিহেতু সময় বহুত কম, আৰু মানে অহাও দেৰি হ'ল বতৰটোৰ কাৰণে। ভাবিলোঁ ইয়াত এপাক এনেই চাই যাওঁ, আৰু সেয়া আপোনালোককো দেখালোঁ।
আৰু ইয়াত ল'ৰা ছোৱালী খেলিবৰ কাৰণে সুবিধা আছে। জপিয়াই দিয়া, আকৌ জপিয়াই দিয়া। জপিয়াই দিয়া, আকৌ জপিয়াই দিয়া। উঠি যায় বুলিছো। নহয় এইবিলাক চুচৰিব ন। এই ভাইটিক ধৰি দিবলৈ বহি দিয়া, তাতে বহি দিয়া, বহি দিয়া। একো নাই, বহি দিয়া, বহি দিয়া। অঁ আহা আহা, চুচৰি দিয়া। অলপ অলপ একো নহয়। এই ৰছীডালত ভৰিটো দি যোৱা। ৰছীডালত ভৰিটো দি যোৱা। এই লাহে 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 লাহে, ফ্ৰকটোৰ কাৰণে দিগদাৰ হৈছে। লাহে লাহে যোৱা, লাহে লাহে। লাহে লাহে উঠা। অঁ একো নহয়, আহা। বহি দিয়া, বহি দিয়া। বহি দিয়া। অঁ বহি দিয়া। চুচৰা যে ঘৰত চুচৰা যে তেনেকৈ। ধৰি থাকা দেই, লাহে লাহে ধৰি থাকা। অঁ হা। আৰু এইফালে ছোৱালী মই অলপ জুলি ল'লোঁ, আৰু জুলি ইমান ভাল লাগে। কোনে কোনে ভাল পায় বাৰু জনাব দেই। আৰু এতিয়া আমিও ব'টিং কৰিবলৈ উঠি ল'লোঁ। দেখিছেনে ইমান ভাল লাগিছে, ছোৱালীও বহুত ভাল পাইছে উঠি। আৰু লাহে লাহে গৈ আছোঁ আমি, আৰু সম্পূৰ্ণ পৰিৱেশটো অলপ দেখাই দিছোঁ। আৰু ব'টিং কৰোঁতে যিসকল লোক আমাৰ লগত উঠিছিলে তেওঁলোকে যে গোটেই জাৰ্ণিটোত মানে জমনি কৰি থাকিলে, ভাল লাগিলে। এনেকুৱা জমনি মানুহ থাকিব লাগে, তেতিয়া ভাল লাগে, আমেজটো পোৱা যায় নহয় জানো। আৰু ইয়াত দেখা দুটা বস্তুৱে ভিডিঅ' কৰা নহ'ল, সেয়া আছিলে গৰিলা আৰু পাণ্ডা। গৰিলাটোৰ ওচৰলৈ যাবলৈ যে মানুহবোৰে ইমান ভয় কৰিছিলে, কিন্তু পাণ্ডাটোৰ ওচৰলৈ যাবলৈ ভয় নকৰে। পাণ্ডাটো ইমান মৰমত ধৰি পিনে ফটো মাৰে, কিন্তু গৰিলাৰ ওচৰলৈ গ'লে মানে গৰিলা একদম খেদি যাওঁ যেন কৰে। সেইটো ধেমালিয়ে আছিলে আচলতে। সেইকেইটা কিহৰ আছিলে পিছে আমি গম নাপালোঁ দেই। আৰু এইফালে শহাপহু দেখিছে, আৰু ইয়াৰ মাজতে শহাপহু ঘৰো বনাই থোৱা আছে। আৰু কিছু লোকে ইয়াত হৰিণো দেখিছে, আমি পিছে নেদেখিলোঁ। আৰু যি দেখিলোঁ সেয়া আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু গধূলি সময়ৰ দৃশ্যটো দেখিছেনে ইমান ধুনীয়া। আৰু তেনেকৈ চাই বৈ আহোঁতে সন্ধিয়াই হ'ল। আৰু এইফালে ৰাতিপুৱা ভাগৰ দৃশ্য দেখিছেনে, বান্দৰবোৰ সকলোবোৰ আহিছে, আহি পিনে কি যে কৰি আছে দেখিছেনে। ফিল্ডখনতো গোটেই বান্দৰেই, আৰু ইয়াত বান্দৰৰ উৎপাত বেছি হয় দেই। আপোনালোকৰ ফালে আছেনে বাৰু? বাও আহিলে, যিহেতু আমি ইয়াত আছোঁ বুলি গম পালে, আৰু তাইও আহিবলৈ মন কৰিলে, সেয়ে আহিলে। আৰু এইফালে বা ছোৱালীজনীক লগ পাই এইফালে আমাৰ ছোৱালীজনীও খুব ভাল পাইছে, খেলিবলৈও লগ এটা হ'ল। আৰু এইফালে বা দেখিছেনে বহি পিনে চাই আছে দেই। আৰু এইফালে সন্ধিয়া দুইজনীকে মেগী অলপ অলপ খাবলৈ দিলোঁ। আৰু দুইজনী লগ পাই খুব ভাল পাইছে, আৰু কি ফূৰ্তি। এয়া চাওঁতে চাওঁতে দুইজনীয়ে ডাঙৰেই হ'ল, আৰু একে লগৰ নিচিনা দেই। এমাহ ডেৰ মাহৰহে সৰু ডাঙৰ। আৰু এইফালে এনায়কে দুইজনীকে ফ্ৰক এটা দিলে, আৰু পাই লৈ দেখিছেনে কি ফূৰ্তি দুইজনী। এই ভিডিঅ'সমূহ মাৰ্চৰে হয়, কিন্তু মোৰ মানে কি হয়, ভিডিঅ' এডিটিং কৰা আৰু ভইচ অভাৰ দিয়া মানে লাহতে এইবোৰ থাকিয়ে গৈছে। ভাবিলোঁ আজি সময় উলিয়াই দি দিওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ছাপোৰ্ট পালেহে আগবাঢ়ি যাব পাৰিম নহয় জানো। সেয়েহে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু আজি শেষৰটো দিন, ঘৰলৈ যাব লাগিব। সেইফালে বেগ পেকিং কৰি ল'লোঁ। পাছবেলা ট্ৰেইনত যাম। আগবেলা যিহেতু লৰালৰি হয় যাবলৈ, সেয়েহে ভাবিলোঁ কি পাছবেলা ট্ৰেইনতে যাওঁ। আৰু আমি আটাই তিনিজনী পাকঘৰতে সোমাই লওঁ। যিজনী এইফালে মাংস বনাই আছে, কুকুৰা মাংস, বোলে ভাত হৈ গ'ল। আৰু এইফালে ঘৰত থাকিলে এনেকৈ ভাল লাগে নহয় জানো, গোটেইকেইজনী একেলগ
মানে লগ হ'লে কিমান ভাল লাগে, ফূৰ্তি লাগে আৰু ক'ৰবালৈ যাবও পাৰোঁ ফুৰিবলৈ। আৰু আটাইকেইজনী কান্দিছে বুলি ভাবিছে নেকি? নাই কন্দা দেই, এনেহে এক্টিং কৰিছে। আৰু এইফালে সেই ভাত খাই আছোঁ। মোৰ খোৱা হ'লেই, বায়েহে দেৰি হ'ল আৰু মাহঁতে আগেই খাই ল'লে বাৰু। এইফালে বায়ে মই খাই আছোঁ আৰু খাবলৈ কিন্তু সোৱাদ আছিলে দেই। এয়া আৰু এইফালে এতিয়া যাবলৈ ল'লোঁ। ভণ্টিয়ে আমাক থৈ আহিব ষ্টেশ্যনত, মানুহজন যাব বেটেৰীতে আৰু তাতে লগ হ'মগৈ। আৰু এয়া দেখিছেনে, ভাগিনজনীয়ে মানে মনটো বেয়াই কৰিলে। এতিয়া তাইক লগ নাপাব যে, যাবগৈ, খেলাও লগ নহ'ব। এয়া মনটো বেয়া লাগি আছে মানে, তাই ৰাস্তালৈ ওলাই নাহে। আৰু এতিয়া ভণ্টিয়ে থৈ আহিবগৈ আৰু। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। আৰু পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।